নমস্কাৰ মই ৰচনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। খুব ধুনীয়া চাদৰ মেখেলা কেইযোৰমান দেখুৱাম, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। এনেকৈ থাকিব গোটেই বডিতে বুটা, এনেকৈ গোটেই বডিতে বুটা থাকিব আৰু এটা আচলতে এনেকৈ কণ্ট্ৰাষ্ট কৰা হৈছে। পিয়ৰ মাছৰাইজ কটন হয়, আপোনালোকে গৰমত পিন্ধি বহুত বেছি ভাল পাব। আৰু যিহেতুকে ভাদ মাহ, তেতিয়াহ'লে মন্দিৰ চন্দিৰত লৈ যাব পাৰিব। আপোনালোকৰ যেনেকৈ সুবিধা হয় আৰু তেনেকৈ ইউজ কৰিব পাৰিব। যিহেতুকে পিয়ৰ কটন হয়, পিন্ধি ভাল পাব, কোনো স্কিনৰ প্ৰব্লেমো নহয়। এইখন থাকিব মেখেলা খুব ধুনীয়া হয়। আঁঠুৰ ওপৰলৈকে বুটা আছে, এনেকুৱা আঁঠুৰ ওপৰলৈকে বুটা থাকিব। লগতে এইকেইটা ছাইড পটি থাকিব, এনেকুৱা ছাইড পটি। যদি এই কাপোৰযোৰ আপোনালোকৰ পচন্দৰ ভিতৰত পৰে, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব, বহুত বেছি ধুনীয়া হয়। নেক্সট দেখুৱাইছোঁ আন এযোৰ। এইখন থাকিব মেখেলা, প্ৰথমতে মেখেলাখিনি দেখুওৱা গ'ল। ইয়াত থাকিব মেখেলা আৰু মেখেলাৰ ইয়াত থাকিব এনেকৈ থাকিব ছাইড পটি, এইকেইটা ছাইড পটি থাকিব, খুব ধুনীয়া হয়। এইখন মেখেলা থাকিব। চাদৰখন দেখুৱাই আছোঁ। এইখন থাকিব চাদৰ, খুব ধুনীয়াকৈ আঁচলটোত গোটেই বডিত তেনেকুৱা বুটা দিয়া আছে। এইবিলাক কাপোৰ আপোনালোকে বিয়া সভা বা যিকোনো উৎসৱতে পিন্ধিব পাৰিব। খুব ধুনীয়া কালাৰ হয়। এনেকৈ গোটেই বডিতে বুটা আছে। যদি পচন্দ হয়, ইয়াত থাকিব মেখেলাখন আৰু এনেকৈ চাদৰ থাকিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব, বহুত বেছি ধুনীয়া হয় কালাৰটো। আৰু ছাইড পটিকেইটাত আপোনালোকক দেখুৱাই দিছোঁ। যেতিয়া ছাইড পটিকেইটা চিলাই কৰি ল'ব, বহুত বেছি ভাল লাগিব কাপোৰযোৰ। নেক্সট থাকিব মুগা কালাৰত এযোৰ। এনেকুৱা কাপোৰ এযোৰ মোৰ আছিলে, মই এতিয়াও পিন্ধোঁ। কেতিয়াবা হয়তো আপোনালোকক স্ক্ৰীনত ফটো থাকিলে দেখুৱাই দিম বাৰু। খুব ধুনীয়া লাগে যেতিয়া পিন্ধিব, গাত থকা অনুভৱে নকৰিব। এনেকুৱা গোটেই বডিতে এনেকুৱা ৰঙৰে বুটা থাকিব আৰু এইটো আঁচল থাকিব, খুব মৰম লগা হয়। এনেকুৱা বুটাখিনি থাকিব, এইটো আঁচল থাকিব। এইখন দেখুৱা মেখেলা একদম আঁঠুৰ ওপৰলৈকে বুটা আছে, মেখেলা থাকিব। এইকেইটা থাকিব ছাইড পটি। যেতিয়া আপোনালোকে কাপোৰযোৰ চিলাই ল'ব, বহুত বেছি ভাল লাগিব। যিহেতুকে দুৰ্গা পূজা আহি আছে, পূজাত পিন্ধিব পাৰিব আপোনালোকে। এনেকুৱা চাদৰ মেখেলা যিহেতুকে হেভি হয়, হেভি কাপোৰযোৰ সকলো পূজাত পিন্ধি ভাল পাব, পিন্ধিব পাৰিব। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'টা লৈ আহিম। আজিলৈ বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।